আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ভিডিঅ'টো গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। মই গৈ আছোঁ এতিয়া ঢেকীয়াজুলিলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। মই গৈ আছোঁ এতিয়া পেহীহঁতৰ ঘৰলৈ। আৰু দেখিছেনে, এতিয়া আমি গৈ গৈ আধাটো পাই গ'লোহি। আৰু এয়া হৈছে আমাৰ গৈছে বৰষা আৰু এজনী পেহী। তাৰপিছত দেখিছেনে মোৰ কি অৱস্থা হৈছে আৰু ৰাস্তাত শুই গৈ আছোঁ, একদম মানে মাথা ঘূৰাই গ'ল আৰু। হেল্ল' গাইজ, আমি পাই গ'লোহি এতিয়া ঢেকীয়াজুলি। আহিও তামোল পালোঁ আৰু দেখি বহুত সৰু সৰু তামোল ন। এয়া আমি পাই গ'লোহি। আমি ককাক চাবলৈ আহিছোঁ ইয়াত তেজপুৰৰ পৰা ঢেকীয়াজুলি। কোনে কৰিছিলে? সেইটো আমাৰ খুৰা হয়। এয়া পেহীহঁত চব ককাৰ ওচৰতে বহি আছে, যিহেতু ককা প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, গা বহুতেই বেয়া। তাৰপিছত এয়া ককাৰ অৱস্থা, খাবও নোৱাৰে মুখেদি, এয়া পাইপ লগাই কেনে খোৱা হৈছে। ককাক হস্পিটেলতে থৈছিলে, তাৰপিছত এতিয়া ঘৰলৈ লৈ আহিলে আৰু, যিহেতু একেবাৰে অৱস্থা বেয়া। এতিয়া আমি এনেই অকণমান বহিলোহি বাহিৰত। তাৰপিছত এয়া বৰমাহঁত বহি আছে, এজনী আইতা, তাৰপিছত এজনী পেহী। এজনী পেহীক মোৰ ভিডিঅ' চাই যদি চিনি পাইছেই। তাৰপিছত এজনী পেহী, মানে চব পেহী আৰু। তাৰপিছত এতিয়া মই এনেই ভিডিঅ' কৰি আছিলোঁ। তাৰপিছত তাৰপিছত এজনী বৰষা, ৰাতিপুৱাই এনেই তাইৰ লগত অকণমান ধেমালি কৰিলোঁ। তাৰপিছত উঠিলোঁ, উঠি মেলি আৰু বিচনা চিচনা পাৰি মেলি, যিহেতু আমি যামগৈ এতিয়া ৰাতিপুৱা, চ' মানে ওলাই মেলি ল'ম আৰু এতিয়া। তাৰপিছতে মই ককাৰ ওচৰলৈ আহিলোঁ, ককাক আকৌ এবাৰ চালোঁ, যিহেতু যাওঁগৈ আৰু। তাৰপিছতে পেহীয়ে যাওঁ কৈ আছে, ককাইতো মুখেৰে একো মাত মাতিব নোৱাৰেই, তো এনেকৈ চকু তকু মেলিবও পৰা নাই। তাৰপিছত পানী অকণমান খুৱাই দিলে আৰু। তাৰপিছত যাওঁগৈ আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। আকৌ লগ পাম নতুন ভিডিঅ' যাওঁগৈ আৰু।